আৰু আছে সাপ্লিমেন্টাৰী ৰঞ্জিত দত্ত ডাঙৰীয়া স্যার মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ যোগেদি বিভাগীয় মন্ত্ৰী দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছোঁ যেহেতু এই সীমা বিবাদৰ সমস্যাটো আমাৰ দুইখন চৰকাৰ আমাৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত বহুখিনি কথা আমি আগুৱাই গৈছোঁ আৰু সীমা বিবাদৰ মীমাংসাটো প্ৰায় শেষ হৈছে বিশেষকৈ মোৰ সমষ্টিৰ অসম আৰু অৰুণাচলৰ যেটো আমাৰ ৰিজাৰ্ভ ফৰেষ্ট আছে বিহালী ৰিজাৰ্ভ ফৰেষ্ট যেটো পাপুমপাৰী ডিস্ট্ৰিক্ট বুলি কোৱা যায় এটো অৰুণাচলৰ সীমাত আৰু আমাৰ এটো বিশ্বনাথ জিলা হয় বৰ্তমান শোণিতপুৰ আমি গুৱাহাটী যিখন বৈঠক হৈছিল সেই বৈঠকখনত দুইখন কমিটি আছিল অসম অৰুণাচলৰ কমিটি আছিল আমাৰ কমিটি আছিল আমি সিদ্ধান্ত লৈছো যে ডিসেম্বৰলৈকে তাই স্থগিত ৰখা হৈছে আৰু এই ডিসেম্বৰ ভিতৰলৈকে কোনো ধৰণৰ সেই এৰিয়াত কোনো ধৰণৰ ডিসপিউট হ'ব নালাগে কিন্তু সময়ে সময়ে আমি তাত দেখা পাওঁ আৰু নিজেও মই সাক্ষুক মই তালৈ গৈছোঁ যে অৰুণাচলৰ ফালৰ পৰা কিছু লোকে আমাৰ বিহালী ৰিজাৰ্ভ ফৰেষ্টৰ যিবিলাক জংগল গছ আছে তাত কাটি চাফাই কৰে কি লগে লগে কিন্তু আমাৰ প্ৰশাসন আৰু ফৰেষ্টৰে গৈ পেলাই সেইবিলাক ভঙাৰ ব্যৱস্থা কৰিছে গতিকে মই বিভাগীয় মন্ত্ৰীক মই এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যেহেতু দুইখন ৰাজ্যই সীমা বিবাদৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ এই বাউণ্ডাৰী যেতিয়ালৈকে ক্লিয়াৰ নহয় বাউণ্ডাৰী লাইন যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে যে অৰুণাচলৰ ফালৰ পৰা যাতে কোনো ধৰণৰ এনফৰ্চমেণ্ট বা জংঘল চাফা কৰা আদি নহয় তাৰ বাবে অৰুণাচল চৰকাৰৰ লগত আমাৰ বিভাগীয় মন্ত্ৰীৰ লগত মই কথা পাতিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ ধন্যবাদ অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় অৰুণাচল প্ৰদেশে 123খন গাঁও তেওঁলোকে ক্লেইম কৰি আছিল আৰু ইয়াৰ ভিতৰত 71খন গাঁৱৰ সীমা বিবাদ ইতিমধ্যে নিষ্পত্তি হৈছে আৰু বাকি যি 52খন গাঁও আছে এই 52খন গাঁৱৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া চলি আছে কিন্তু তৎসত্ত্বেও সময়ে সময়ে অৰুণাচল সীমান্তত অৰুণাচল সীমাত মাজে মাজে কিছু অৰুণাচলৰ দুষ্কৃতিকাৰীয়ে অঘটন ঘটায় আৰু এই সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰী অৰুণাচলৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত সময়ে সময়ে কথা বতৰা পাতিছে মই সদনক আশ্বাস দিব খোজো যে ভৱিষ্যতে এই ক্ষেত্ৰত আৰু সতৰ্ক হৈ আগবাঢ়িম অসমৰ চৰকাৰৰ তৰফৰ পৰা আগবাঢ়িব আৰু মাননীয় সদস্য দেৱব্ৰত শইকীয়া ডাঙৰীয়া এটা কথা কৈছিলে যে মিজোৰামৰ কথাটো উল্লেখ কৰিছিলে তো মিজোৰামৰ পূৰ্বতে কোনো ক্লেইম নাছিল এতিয়া আলোচনা কৰাৰ পিছত তেখেতসকলে এখন তালিকা আমাৰ হাতত দাখিল কৰিছে কিন্তু আমি গ্ৰাউণ্ড ৰিয়েলিটিটো চাই দেখিছোঁ যে যিবিলাক এলেকাৰ কথা মিজোৰামে কৈছে সেই এলেকাবিলাকত তেওঁলোকৰ কোনো মানে দখল কিন্তু নাই দখল তাত কোনো ধৰণৰ দখল নাই ধন্যবাদ কোৱেশ্চন নম্বৰ 45 স্যার এটা আমার একটা কথা আছিল স্যার অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে না এটা আমার বড় লয় আলোচনাৰ অৰ্থটো ইটো হ'ব নোৱাৰে অধ্যক্ষ মহোদয় মানে টু দা পইণ্ট কিবা যদি আছে যে আমি আমাৰ যোগাখিনি আমি এৰি দিম অধ্যক্ষ মহোদয় মই মোৰ ব্যক্তিগত অভিজ্ঞতা মানে টু দা পইণ্টটো কৈ দিয়ক বাইকামপুঞ্জি মেঘালয় বৰ্ডাৰত মই গৈছিলোঁ আৰু তাতে অধ্যক্ষ মহোদয় আমাৰ অসমৰ আমাৰ স্কুল আছে তাতে আমাৰ LP স্কুল আছে ইলেক্ট্ৰিক আছে ৱাটাৰ সাপ্লাই আছে আর তাতে হেডমান যিজন আছে সুইচাং তেওঁলোকে যাই কিনে কথা পাতিলোঁ মেক্সিমাম মানুহে আমাক আত্মনাদ কৰি আছে যে আমি অসম মাৰ লগত আমি থাকিব বিচাৰোঁ আপোনালোকে যেনে তেনে আমাৰ অসমৰ লগত ৰাখি দিয়ক আৰু কেইটামান মানুহ আহি কিনে ক'লে আৰু যে নাই আমাৰতো মুখ্যমন্ত্ৰীৰ লগত কথা হৈ গ'ল আমি কি কথা হৈ গ'ল না গিভ এণ্ড টেক পলিচিত আমাৰ কথা হৈ গ'ল যে নাই আমিতো আপুনি কোন হয় আমি কোন হয় মানে মই MLA হয় মই বিধানসভাত কম বস্তুটো মেক্সিমাম মানুহ অধ্যক্ষ মহোদয় অসমত থাকিব বিচাৰে আমাৰ ৰেভিনিউ আৰ্ন হয় তাতে কোৱেৰি আছে তাতে ইলেক্ট্ৰিচিটি আছে আৰু যুগ যুগান্তৰ ধৰি তাতে থৈ আছে আপুনি কি জানিব বিচাৰে মন্ত্ৰীৰ পৰা আমি দেখা পালো যে এই যে গিভ এণ্ড টেক পলিচিত মানে গভৰ্ণমেণ্টে ইচ্ছা কৰি কেনে তোমালোকে মেঘালয় কোনো যদি মেঘালয় যাব বিচাৰে গিভ এণ্ড টেকটো চলি আছে মন্ত্ৰী ডাঙৰীয়া ক'লে আপোনাৰ কুৱেশ্যনটো কি আপুনি কি জানিব বিচাৰে কিন্তু কথাটো আছে আপুনি কি জানিব বিচাৰে ইটো হ'ব নোৱাৰে যে আমি আমাৰ যোগাখিনি দি দিম কোনোবা যাব বিচাৰে যদি ইহঁতক আপুনি মেঘালয় যাব দিয়ক যদি কোনোবা অসমত আহিব বিচাৰে অনাৰেবল মিনিষ্টাৰ আপুনি যোগা দিয়ক আমাৰ ক'ব লাগে একো নাই অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় দিল্লীত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল অসমত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল সেই সময়তেই এই ৰাজ্যবিলাক সৃষ্টি হৈছিল আৰু ৰাজ্যবিলাক সৃষ্টিৰ সময়তে যদি বিবাদ নিষ্পত্তি কৰি দিলেহেঁতেন আজি এই সমস্যাবোৰ নাহিলেহেঁতেন আজি
আলাপ আলোচনাৰ মাজেৰে তাত ঠিক কৰি লোৱা হৈছে ক্ৰাইটেৰিয়া কি হ'ব, হিষ্টৰিকেল পাৰ্সপেক্টিভ, এডমিনিষ্ট্ৰেটিভ কনভেনিয়েন্স, এথনিচিটি, এই গোটেই কথাখিনি আৰু সেই অঞ্চলৰ জনসাধাৰণৰ ইচ্ছা। গতিকে জইণ্ট যেতিয়া ভিজিট কৰা হৈছে যৌথভাৱে সীমা বিবাদ, তেওঁলোকৰ মতামত অপিনিয়ন গ্ৰহণ কৰা হৈছে আৰু তাৰ ওপৰতে ভিত্তি কৰি ইতিমধ্যে 12টাৰ 6টা অঞ্চলৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি হৈছে আৰু বাকী যি 6টা বাকী আছে আলাপ আলোচনা চলি আছে। মাননীয় মুখ্যমন্ত্ৰীৰ পৰ্যায়তো খুব অচিৰে আকৌ আলাপ আলোচনা হ'ব। গতিকে আমি আশা কৰিছোঁ যে সন্মানীয় সকলো সদস্যই এই দীৰ্ঘদিনীয়া সমস্যাটোৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি প্ৰচেষ্টা চলি আছে তাৰ প্ৰতি সহযোগিতা আগবঢ়াব। ধন্যবাদ। মই Question অনুৰোধ number জনাম 45 বাইকাম্পুৰলৈ আকৌ হৈছে। বিচাৰ কৰিব লাগে। Question number কৰিলে আপোনালোকে 45 কিন্তু ওলাই যাব। আলী সরকার। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ মহোদয়, মই উত্তৰখিনি পাইছোঁ। যোৱাকালি মোৰ মেম্বাৰ্ছ আৱাৰ্ছৰ প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীয়ে গোটেইখিনি কৈছিলে। তাৰ পিছতো মই আজি যিহেতু কুৱেশ্যন ইয়াত আহিছে, মই ক'ব বিচাৰিছোঁ বিশেষকৈ শিঙিমাৰী, লোহাজনী আৰু ভামনডাঙা যিটো ৰায়দাক, এই তিনিটা কাম অতি সোনকালে যদি কৰি দিয়ে ৰাইজ উপকৃত হ'ব। আৰু মই বিশেষ একো নকওঁ, মই অনুৰোধ জনাইছোঁ মন্ত্ৰী মহোদয়ক যে মন্ত্ৰী মহোদয়ে ভোলাৰখাছ অঞ্চল, গোসাইগাঁও আৰু গোলকগঞ্জ সমষ্টিৰ যি বৰ্ডাৰ এৰিয়া, এই ভোলাৰখাছ অঞ্চলত মথাউৰিও নোহোৱা হৈ গৈছে। অৰ্থাৎ মন্ত্ৰী মহোদয় এদিন এটা সময় কৰি যদি আধা ঘণ্টাৰ কাৰণে আহি অঞ্চলখিনি চাই, মোৰ আৰু ক'বলগীয়া একো